kachesong pantang nama kachesong pantang nama kachesong pantang nama tribal unity long left tribal unity long No separate electoral roll. Clause 2.3 ni तुम कोई करे. Clause 2.3 ni तुम कोई करे. Clause 2.3 ni तुम कोई करे. Man miloma. Tim karbing long man miloma. Tim karbing long tek teloma. Tim karbing long down. Tim karbing long down. Tim karbing long go. No separate electoral roll. No separate. কৰ্মী কোনো এটা সংগঠন কোনো এটা ৰাজনীতি কৰ্মী কোনো এজন ব্যক্তি গৰাকীৰ বিৰোধিতা কৰা হেতু নহয় আমাৰ কথাটো হৈছে যে গুৱাহাটী সন্মানীয় গুৱাহাটী হাইকোৰ্টৰ পৰা 2013 জুলাইত হে অৰ্ডাৰ দিয়াৰ পাছত যে কাৰ্বি আংলং অটোনমাস কাউন্সিল অথবা সাহিত্য পৰিষদে নিজাবগীয়া এটা ৰুলছ গঠন কৰিব লাগে নিজাবগীয়া এটা ৰুলছ ফ্ৰেম কৰিব লাগে হেতু কোৱাৰ পাছতো আজিলৈকে প্ৰায় 2 বছৰ হ'ব আজিলৈকে সেইখিনি যিটো ৰুলছ হেতু আইন যিটো নিজাবগীয়া যিটো আইন আজিলৈকে হেতু গঠন কৰা নাই আজিলৈকে হেতু নিৰ্মাণ কৰা নাই হেতু লৈ পেলাই আমি ধিক্কাৰ দিছো যেতিয়ালৈকে আমাৰ যিটো অধিকাৰ সংবিধানত যিটো ৰচিত আমাৰ প্ৰতি যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানত যিটো আমাৰ আইনীগতভাৱে যেতিয়া সম্পূৰ্ণ কৰা নাযায় যেতিয়া কৰা নাযায় তেনেকুৱা আমি আন্দোলন কৰি গৈ থাকিম সেইটো কাৰ্বি আংলঙত কেতিয়াও ইয়াত ষ্টেট ইলেকশ্যন কমিশ্যন কেতিয়াও ইয়াতে ইলেকশ্যন কণ্ডাক্ট কৰিব নোৱাৰিব হয় কাৰ্বি সাহিত্য পৰিষদৰ ইয়াতে এটা ইলেকশ্যন ইয়াত আহি আছে কিন্তু এইখিনিত যাতে ষ্টেট ইলেকশ্যন কমিশ্যন ইলেকশ্যন কণ্ডাক্ট কৰা হ'ব সেইটো লৈ আমি কেতিয়াও নামানো ইয়াত কেতিয়াও পঞ্চায়ত চিষ্টেম ইয়াত লাগু কৰিব নোৱাৰিব ইয়াত কেতিয়াও আমি সেইখিনি